যেতিয়াই জীৱনে আপোনাক কোনো সমস্যাৰ সন্মুখত থিয় কৰাব তেতিয়া কিন্তু আপুনি কেতিয়াও এইদৰে নাভাবিব যে মোৰ এতিয়া কি হ'ব, মই এতিয়া কি কৰিম। বৰঞ্চ আপুনি হাঁহি মুখে কওক যে একো নাই, মই পাৰিম। জীৱনটোত শেষ বুলি একো নাই, সকলো সময়তে নতুন কিবা এটাই আপোনাৰ বাবে অপেক্ষা কৰি থাকে। জীৱনটো হৈছে এখন জটিল খেল। ব্যক্তিত্ব অৰ্জনৰ মাধ্যমেৰেহে আপুনি ইয়াত জয়ী হ'ব পাৰিব। আনৰ চৰিত্ৰ বিচাৰ কৰাৰ আগত নিজৰ চৰিত্ৰ বিচাৰ কৰি ল'ব। কিয়নো এটা কথা সদায় মনত ৰাখিব যে ভাল চৰিত্ৰৰ মানুহে কেতিয়াও আনৰ চৰিত্ৰ বিচাৰ নকৰে। ভালপোৱাৰ কষ্টতকৈ পৰিয়ালে দিয়া মানসিক যন্ত্ৰণাৰ কষ্ট বহুত বেছি। কিয়নো ভালপোৱাৰ কষ্টৰ কথা আপুনি সকলোৰে লগত শ্বেয়াৰ কৰিব পাৰে, কিন্তু পৰিয়ালে দিয়া মানসিক কষ্টৰ কথা আপুনি ইচ্ছা কৰিও কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰে। পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু আপোনাৰ যোগ্যতাই আপোনাৰ লগত কেতিয়াও বেইমানি নকৰে।